फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज এটা সাধারণ ভিডিও ইনশুট এপৰ দ্বাৰা কেনেকৈ এডিটিং কৰি স্লো মোশন আৰু ফাষ্ট মোশন কৰিব পাৰো হেতু আজি আপোনালোকক এডিট কৰি জনাই দিম। সো ভিডিওটো হেকলৈকে চাই থাকক আৰু মোৰ চেনেলত যদি নতুন তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি দিব। সো ব্লগ আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে গুগল প্লে ষ্টৰত যাই আপুনি ইনশুট এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহি যাব যত তিনিটা অপশন থাকিব ভিডিও ফটো কলেজ। আপুনি ভিডিওত ক্লিক কৰি নিউ প্লাজত ক্লিক কৰি আপুনি যেটো ভিডিও এডিট কৰিব হেটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত প্ৰথমে আপোনাৰ যেটো ক্ৰপ সেটিং আছে ক্ৰপত যাই ভিডিওটো নিজৰ ইচ্ছামতে ক্ৰপ কৰি ল'ব। মই এখিনি লম, নিজৰ ইচ্ছামতে ক্ৰপ কৰি ল'ব। লোৱাৰ পিছত ৰাইট চিন মাৰি দিব। তার পিছত আপনার যেটো ক্যানভাস সেটিং আছে ক্যানভাস সেটিংত যাই 4:5 কৰি ফুল জুম কৰি দিব। মই অলপ 80% কৰি দিলো আৰু আপোনালোকৰ যেটো ফ্ৰেমত ভিডিও আপলোড কৰিব বিচাৰে হেটো নিজৰ ইচ্ছামতে কৰিব পাৰে। তার পিছত ভিডিওৰ যেটো ব্যাকগ্রাউন্ড মিউজিক আছে হেটো আপুনি ভলিউম সেটিংত যাই একেবাৰে মাইনাস কৰি দিব। তার পিছত ভিডিওত যেটো মিউজিক লগাব সেই মিউজিকটো আপোনাৰ মিউজিকত আহি মিউজিক অপশনত যাই মাই মিউজিকত যাই যেটো সং আপোনাৰ ডাউনলোড কৰা আছে নিজৰ ইচ্ছামতে ডাউনলোড কৰি ল'ব আৰু তাত এড কৰিব পাৰে। সো মই এটো কৰিম। কৰাৰ পিছত ৰাইট চিনটো ক্লিক কৰিব। তাৰ পিছত আপুনি এতিয়া ভিডিওখন স্লো মোশন কৰিব। স্লো মোশন কৰাৰ কাৰণে 2-3 মান কদম আগুৱাই আনি ইয়াতে স্প্লিট যেটো অপশন আছে হেটোত ক্লিক কৰিব। তার পিছত আৰু অলপ 2-3 মান খোজ আগুৱাই আনি আকৌ স্প্লিট ক্লিক কৰিব। তার পিছত এনেকুৱা আমাৰ ভিডিওটো তিনিটা খণ্ডত বিভক্ত হৈ গল। তার পিছত আপোনাৰ প্ৰথমৰ যেটো দ্বিতীয় অংশত যাই আপুনি আকৌ ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যেটো স্পিড সেটিং আছে তাত যাই একেবাৰে 0.2 কৰি দিব। তার পিছত আপোনাৰ আকৌ যেটো তৃতীয় অপশন আছে তৃতীয় অপশনত যাই অলপ স্পিডত যাই অলপ বঢ়াই দিব। সো তার পিছত ভিডিওটো ওপেন কৰিলে এনেকুৱা দেখা যাব। সো এনেকৈ আপোনালোকে ইজিকে মানে এডিট কৰিব পাৰে। সো যিবিলাক আমাৰ নতুন ইউটিউবাৰ আছে তেওঁলোকৰ কাৰণে বহুত সুবিধা। সো তেওঁলোকে এনেকৈ ভিডিও এডিট কৰি ইউটিউবত আপলোড কৰিব পাৰে। সো তাৰ পিছত ভিডিও এডিট কৰা শেষ হোৱাৰ পাছত আপুনি ইয়াৰ পৰা সেভ কৰি 108p সেভ কৰিব ভিডিওখন।